নমস্কাৰ বল কেমেৰাটো ক'তে বলক আৰম্ভ কৰোঁ এটা ধামাকা ভিডিঅ' বলক। এক উৎসৱমুখৰ পৰিৱেশ। এয়া গাঁৱৰ সকলো ভকত বৈষ্ণৱ একগোট হৈ বহাগৰ প্ৰথম দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু সকলোৰ ঘৰৰ পৰা মাহ হালধি পিচি ইয়াতে একগোট কৰা হয় আৰু সকলোৰে নোৱন ধন বুলি কোৱা হয়, সকলোৰে মংগলৰ কাৰণে। মোক কি হৈ গ'ল মোক এয়া গাঁৱৰ সকলো ডেকা তামুলী আহিছে, সকলোৱে একগোট হৈ মাহ হালধি খালোঁ, পুখুৰীতে গা ধুলোঁ। এয়া আমাৰ গছ মচনেই বেলেগ। এতিয়া ষ্টাৰ্ট যদি দুয়ে লওঁ আৰু ভাল নেপায়। দেখিবলৈ পাইছে কিমান উৎসৱমুখৰ পৰিৱেশ। এয়া গাঁৱৰ সকলোবোৰ দাদা ভণ্টি বাইদেউ সকলোবোৰ আছে, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে বছৰটো ভালে যায়। তাৰ বাবে এয়া যি বেমাৰ বেয়া আছিলে সেইবোৰৰ পৰা যে নিৰাশ হয় তাৰ বাবে মাহ হালধি সানি গা ধোৱা হৈছে। গা ধোৱাৰ পাছৰ দৃশ্য, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ইয়াৰ পৰাই ৰাওনা হ'ব নামঘৰলৈ বুলি নামঘোষা গাই ভকতি কৰিব জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী জয় সনাতন সকলোৰে মংগল কামনা সিদ্ধি কৰি এতিয়ালৈ কৰিছোঁ। ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ভগৱানৰ নামতে শান্তি বাদ পাই